হেল্ল' বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? ভালেই দেই। আজি মোৰা মাছ এইখিনি আনি দিছে, কেনেকৈ বনাওঁ চাব। এতিয়া মাছখিনি এই সেৰেঙা খৰাহীটো লৈ ভালকৈ ধুই ল'ম। এতিয়া খৰাহীটোত পাত লগাই সেৰেঙা খৰাহীটোত ধুই ল'লোঁ ভালকৈ মাছখিনি। এতিয়া মাছখিনিত নিমখ আৰু হালধি ভালকৈ ঘঁহি ল'ম। এতিয়া নিমখৰ পৰিমাণটো জোখৰ দিব লাগিব, বেছি হ'লেও বেয়া লাগে খাবলৈ। হালধিটো বাৰু অকণমান বেছিকৈ দিব লাগে কালাৰটোৰ কাৰণে। অলপ দেৰি থৈ দিওঁ এনেকৈ। এতিয়া এই সৰু সৰু মাছখিনিৰ লগত মোৰা মাছখিনিৰ লগত মানে পিঁয়াজ আৰু জলকীয়া দিম। এতিয়া ফ্ৰাইং পেনখন পাতি লৈছোঁ, গৰম হ'বলৈ দিব লাগিব ভালকৈ ফ্ৰাইং পেনখন। গৰম হ'ল আৰু এতিয়া তেল দি দিওঁ। তেল অলপমান সৰহকৈ দিব লাগে। তেলখিনি ভালকৈ গৰম হ'ল আৰু এতিয়া তেল গৰম হ'ল আৰু এতিয়া মাছখিনি দি দিছোঁ। মাছ অলপ অলপকৈ দিব লাগিব, বেছি গোটেইখিনি একেলগত দিব নালাগিব। কেইজিনমানকৈ ভাজিব লাগিব। এতিয়া অলপমান দি লৈছোঁ। সৰু সৰু মাছবিলাক ভাজিবলৈ সময় লাগে। যিকোনো মাছতে বাৰু টাইম লাগে। এইদৰে অলপ অলপকৈ মাছখিনি ভাজি ল'লোঁ গোটেইখিনি। শেষ হৈছেগৈ আৰু এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি এনেকৈ কাটি থ'লোঁ আৰু এতিয়া মাছখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি আৰু এতিয়া পিঁয়াজখিনি মানে দি দিব লাগিব আৰু কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হৈছে আৰু এতিয়া তেল দি দিওঁ। তেল অলপমান সৰহকৈ দিব লাগে, মিঠাতেলটো সৰহকৈ দিলেহে ভাল হয়।
তেলখিনি ভালকৈ গৰম হৈ দিব লাগিব। এতিয়া গৰম হৈছেগৈ আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত দি দিওঁ। পিঁয়াজখিনি খুব ভালকৈ লৰাব লাগিব। পিঁয়াজৰ মানে খুব ভালকৈ পিঁয়াজখিনি ভাজিব লাগে। পিঁয়াজৰ ভাজন উঠিলে ভাল হয় আৰু খাবলৈ। খুব ভালকৈ ভাজিব লাগিব পিঁয়াজখিনি। খুব ভালকৈ পিঁয়াজখিনি ভাজিব লাগিব। এতিয়া পিঁয়াজখিনি ভাজি থাকোঁতে নিমখ অকণমান দি দিলোঁ আৰু হালধি অকণমান দি দিলোঁ। পিঁয়াজখিনি ভাজিবৰ কাৰণে নিমখ দিলোঁ অকণমান আৰু হালধি অকণমান কালাৰটো উঠিবৰ কাৰণে দিছোঁ। এতিয়া পিঁয়াজখিনি ভজাটো হৈছেগৈ আৰু এতিয়া মাছখিনি দি দিম। এতিয়া সেইটো অলপমান দেৰি ভাজিব লাগিব। ভাল দেখিছেনে বাৰু আপোনালোকে কালাৰটো? খুব টেষ্টি হয় এনেকৈ ভাজি খাবলৈ। কেতিয়াবা খাব আপোনালোকেও এনেকৈ ভাজি। আমি সৰু মাছ আনিলে এনেকৈয়ে বনাওঁ। আপোনালোকেও খাই চাগে, হ'লেও মই বনাই দেখুৱাইছোঁ আৰু। মাছটো এতিয়া ভাঙি নাযায়। এতিয়া আৰু নমাবৰ সময়ত এই কেঁচা জলকীয়াকেইডোখৰ দি দিওঁ। মাছত মানে পিঁয়াজৰ টেষ্টটো সোমাই গ'ল আৰু সম্পূৰ্ণ। এতিয়া গেছটো অফ কৰি দিওঁ, হৈ গ'ল আৰু। আজি মূৰা মাছৰ থালিখন মানে এইদৰে দেখুৱাইছোঁ আপোনালোকক। এতিয়া আৰু এনেকৈয়ে দিম খাবলৈ মাছৰ থালি। ভাত বন্ধু বান্ধৱীসকল, সৰু মাছৰ থালিখন কেনেকুৱা দেখিলে বাৰু? ভাল দেখিলেনে? কমেণ্ট এটা কৰিব। আপোনালোকে যদি ভিডিঅ' ভাল দেখিছে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ভাল লাগে আৰু তেতিয়া মানে আৰু ভালকৈ ভিডিঅ' বনাবলৈ মন যায়। আপোনালোকে নিশ্চয় চাব মোৰ ভিডিঅ'বিলাক, আশা ৰাখিছোঁ।